আজি আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ এখন কিতাপৰ বিষয়ে। এখন কিতাপ হ'ল আপোনাৰ আয়ুৰ্বেদ জড়ি বুটিৰ ৰহস্য। ইয়াক লিখিছে আমাৰ ৰামদেৱজীৰ এজন সংগী, আপোনাৰ যি যোগযাত্ৰাৰ আচাৰ্য বালাকৃষ্ণ, তেখেতে লিখিছে। আপোনালোকে মন কৰক, এই লাও চাওক, এই লাওটো মই কেতিয়াবা এনেকৈ কাটি মেলি তেনেকৈ এক পিচ অকণমান সন্ধ্যৱ লোণ বা এনেকুৱা সন্ধ্যৱ লোণ বা এনেকৈ লোণ দি মাজে মাজে খাই থাকোঁ। আচলতে এই লাওৰ উপকাৰ আপোনালোকৰ বহুত আছে, আপোনালোকে মন কৰিব। চাই লওক, ইয়াত অসংখ্য লিখা আছে। ইয়াত আপোনাৰ চিৰচুল, ইয়াৰ কাৰণে লাওটো ভাল, আৰু যিটো হিৰহুল বেমাৰ বুলি কয়, তাৰপিছত খালিত্য আৰু নেত্ৰপীড়া, চকুৰ যি আপোনাৰ বিষ। গতিকে এইবিলাক অসংখ্য এটা আমি সাধাৰণ ঘৰত পোৱা লাওৰ যোগেদি আমি অসংখ্য বেমাৰ ভাল কৰিব পাৰোঁ। চাওক কিমান বেমাৰ আছে ইয়াৰ যোগেদি, এইবিলাক অসংখ্য বেমাৰ। মূল কথা হ'ল কি, মই আপোনালোকক এটা কথাত এই ভিডিঅ'টো বনাইছোঁ আজি। আচলতে আজিৰ সময়ত আপোনালোকে ক'ভিডৰ যিটো এটা ধক্কা গ'ল, তাৰ পিছতে মানুহবিলাক ডাক্তৰে কিবা এটা ক'ব, ধৰক বেলেগেও কিবা এটা কয়, আমি সকলোৱে সৰু ডাঙৰ বেমাৰ আজাৰত সকলোৰে কিবা এটা প্ৰতি ঘৰে ঘৰে কাৰোবাৰ সমস্যা কিছুমান থাকে। গতিকে আপোনাৰ ধৰক হাৰ্টৰ, আজি হৃদয় ৰোগত বা হাৰ্টৰ ৰোগত হোৱা মানুহৰ সংখ্যা বাঢ়িছে, আৰু আপোনাৰ গেছৰ প্ৰব্লেম, তেনেকুৱা ধৰণৰ উদৰ। গতিকে সেইবিলাক বেমাৰ আজাৰৰ কাৰণে আপোনালোকে ৰাতিপুৱা খালী পেটত, বা আপোনাৰ পেটৰ গণ্ডগোল কিছুমান চলি আছে, তথাপিও ৰাতিপুৱা খালী পেটত আপোনালোকে হাৰ্টৰ কাৰণে, বিশেষকৈ হাৰ্টৰ বেমাৰৰ কাৰণে এনেই অৰ্জুন গছৰ ছালৰ লগত গাখীৰ তেনেকৈ যদি আপোনালোকে খায়, বহুত আৰাম পায়। গতিকে অৰ্জুন গছৰ ছাল যদি নাই, আপোনালোকে সকলোৰে বাৰীত আপোনালোকৰ লাও আছে, গতিকে লাও ৰাতিপুৱা সময়ত আপোনালোকে লাও 1 গিলাচমান উলিয়াই ল'ব ৰস, বা নতুবা কাৰোবাৰ যদি খাব পাৰে তেনেকৈ এনে কাটি অকণমান তাত লোণ অকণমান দি ল'ব, নিমখ অকণমান দি ল'ব, তাৰপিছত আৰু এনেকৈ খাই দিয়ক। আৰু অকণমান আপোনালোকে যদি জুচ উলিয়াই খাব বিচাৰে, তেতিয়া আপোনালোকে 1 গিলাচ, ৰাতিপুৱা 1 গিলাচ খালী পেটত, আৰু গধূলি 1 গিলাচ, তেনেদৰে খাওক। আৰু আপোনালোকৰ 1 মাহমানৰ ভিতৰত আপোনালোকৰ যদি পুৰণা হাৰ্টৰ যদি কিবা বেমাৰ আজাৰ আছে, বা গেছৰ থকা আপোনাৰ উদৰ বিকাৰত ভুগিছে কিছুমানে, সেই বেমাৰৰ পৰা আপোনালোকে আৰোগ্য লাভ কৰিব। ধন্যবাদ।